মৃত্যু এনেদৰেও আহিব পাৰেনে? এনেদৰেও নোহোৱা হৈ যাব পাৰেনে এটা সুখী পৰিয়াল? প্ৰিয় বাহনখনে সামৰি ল'লে গজেন্দ্ৰ মোহন শৰ্মাৰ পৰিয়ালটিক। পুৱতি নিশা ক্ষেত্ৰীৰ ৰাজপথত যেন ৰৈ আছিল কাল। বুকু কঁপি উঠা দুৰ্ঘটনাত শেষ হৈ গ'ল এটা পৰিয়াল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে 6 ঘণ্টাৰো অধিক সময় বাহনৰ পৰা উলিয়াব পৰা নাছিল নিহত দম্পতীক। চিকিৎসাধীন কন্যা কৃপালীন গাৰ্গেও মৃত্যুৰ ওচৰত হাৰ মানিলে। ৰাজপথত এটা ভয়ংকৰ দুৰ্ঘটনা আৰু এটা পৰিয়াল নিশেষ। পুৱাই সংঘটিত এটা শোকাবহ দুৰ্ঘটনাত হেৰাই গ'ল এটা পৰিয়াল। ক্ষেত্ৰীৰ ভয়ংকৰ দুৰ্ঘটনাত শেষ হ'ল এটি সুখী পৰিয়াল। পিতৃ মাতৃৰ পিছতে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা কন্যা কৃপালীন গাৰ্গেও শেষ নিশ্বাস ত্যাগ কৰিলে। দুৰ্ঘটনাগ্ৰস্ত বাহনখন মঙলদৈৰ পৰা ৰহা অভিমুখী আছিল। দুৰ্ঘটনাত থিতাতে নিহত হৈ ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ লগতে তেওঁৰ পত্নী অৰ্চনা দেৱী। আনফালে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ ওচৰত হাৰ মানিলে তেওঁলোকৰ একমাত্ৰ কন্যা কৃপালীন গাৰ্গেও। চূৰ্ণ বিচূৰ্ণ হৈ যোৱা বাহনখনৰ ভিতৰত 6 ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ আছিল মৃত দম্পতীৰ নিথৰ দেহ। অৱশেষত দুয়োৰে নিথৰ দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। নিউজ ডেস্ক, কাৰেণ্ট ৰেল আছাম।